নমস্কাৰ সকলোকে মোৰ পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু মই আহিছোঁ আজি শ্ৰী শ্ৰী ৰঘুনাথ থানলৈ, কাৰণ মই যিহেতু গুৱাহাটীলৈ যাম আজি গধূলিকৈ, সেইকাৰণে ভাবিলোঁ ৰাতিপুৱা এখন চাকি দি আহোঁ আৰু প্ৰত্যেকটো ক্ষেত্ৰতে মই ইয়ালৈ আহোঁ। আহিলেহে মোৰ মনটো অলপ শান্তি লাগে আৰু গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ। চাওকচোন কিমান ধুনীয়া পৰিৱেশ। আপোনালোকে আহিব পাৰে আমাৰ থানখনলৈ। আৰু এয়া আমি আহিলোঁ বৌ আৰু মই, আৰু যিহেতু মাজত একমাহ সময় পাইছিলোঁ, তথাপিও মানে আহিমগৈ মিলা নাছিল আৰু আমি আজি অৱশেষত আহি দিলোঁ দুইজনীয়ে। আপোনালোক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মই গুৱাহাটী যোৱালৈকে ভিডিঅ' দিম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব। আমি এতিয়া ঘৰলৈ যাওঁ। এয়া শ্ৰী শ্ৰী ৰঘুনাথ আটাৰ থান 2 নং কলিগাঁও আঘোণিবাৰী ডিব্ৰুগড়। হা হাঁহি এটা মাৰি দে ধুনীয়াকৈ। ধুনীয়াকৈ হাঁহি দিয়া, মাৰি দিয়া আকৌ। কেনেকৈ হাঁহিবলৈ শিকাইছিলে তাইলে? কেনেকৈ হাঁহিবলৈ শিকাইছিলে? হাঁহি দিয়া আকৌ। কেনেকৈ শিকাইছিলে? কেনেকৈ চকু আহিবলৈ কেনেকৈ হাঁহিছিলে? কেনেকৈ এনেকৈ চোৱা। আমি পালোঁহি মৰাণৰ ঘৰ আৰু মইনা অলপ মন মাৰি আছে, গম পাইছে সৰু হ'লেও মই বহুত দিনলৈ যামগৈ বুলি। আৰু এয়া আমাৰ মৰাণৰ ঘৰত যাবলৈ হৈছে আৰু যোৱা সময়তে বৌ আৰু মানে আমাৰ আপাৰ ঘৰৰ বৌ আৰু দাদা বৌ আহিলে আৰু আহি মেলি বৌয়ে মোৰ কাৰণে আদা আৰু আমি চাহ তাহ খালোঁ। খাই মেলি তাই মোৰ কাৰণে টেঙা আৰু আদা কাটি দিছে আৰু যাবলৈ ওলাইছোঁ আৰু অৱশেষত। মনটো খুব বেয়া লাগিছে, বহুদিনলৈকে ঘৰখন এৰি যাম। ওলাই মেলি আহিলোঁ। অহাৰ পিছত এতিয়া আমাৰ ফাষ্টফুডখনৰ ওচৰতে ৰৈছোঁ আৰু এখেত আৰু মই ৰৈ আছোঁ এতিয়া চুপাৰৰ কাৰণে। এখেতৰ ৰৈ আছে, এখেত এতিয়া ৰাসৰ বোৱাখাৰলৈ যাব মুখ থৈ মেলি। আমি গাড়ীত উঠিলোঁ, উঠি মেলি এতিয়া আমি ডিমৌ পাইছোঁহি। এয়া মিতালী শুই, তাৰ মানে এজনতে শুই টোপনি ৰঙা চকু ৰঙা হৈ গ'ল। মই শুই আহিলোঁ, দিনত অলপ শুলোঁ আৰু লাহেকৈ শুম আৰু এতিয়া এই ডিমত ভাত খাবৰ কাৰণে ৰৈ সকলো। জাৰ্ণিটো দেখাই গৈ থাকিম আপোনালোকক ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিছোঁ। সেই পইচা নি তাৰ পইচা বোলে য'ৰ পৰা ওলাইছে মৰমত দিয়া। আজি গোটেই চুপাৰবিলাকত পুলিচে ইখনতো পুলিচ সিখনতো পুলিচ। আমি গুৱাহাটী সোমাইছোঁহি আৰু এতিয়া আমি খানাপাৰা পামগৈ। এতিয়া তাতে গৈ নামি মেলি আমি তাৰপিছত চিটি বাছত যাব লাগিব। আমি এতিয়া খানাপাৰাত ৰৈ আছোঁ। এতিয়া আমি চিটি বাছৰ কাৰণে ৱেইট কৰি আছোঁ। ভাবিলোঁ ইয়াতে ৰৈ চাহ অকণমান খাই লওঁ। এইবিলাক বস্তুবিলাক দেখিছে নহয়, আৰু সৰহভাগ আজি পুলিচে আহিছে, চবতে পুলিচে দেখিছোঁ আৰু এইবিলাক দেখিছেনে। আমি আহি পালোঁহি, পাই মেলি এতিয়া চাহ খাবলৈ ওলাই আহিছোঁ। অলপ টাইম আছে অফিচ টাইম, 9টা বজাৰ পৰা মানুহ আহিব বুলি কৈছে, সেইকাৰণে এতিয়া আমি কিবা এটা খাই যাম বুলি ওলাই আহিছোঁ। বাকীবিলাক আপোনালোকে চাই আছোঁ, চাই যাব। ইয়াত আমি ৰৈ আছোঁ। এতিয়া আকৌ বোলে মেডিকেল টেষ্ট কৰিবলৈ নিব, মানে মেডিকেল টেষ্ট ডিব্ৰুগড় কৰাৰ পাছতো মানে ইয়াত আকৌ এবাৰ কৰিব বুলি কৈছে, কাৰণ ৰিপৰ্টটোত কাউণ্টাৰ চাইন লাগে বুলি কৈছে। আৰু বাকী অফিচিয়েল কামবিলাক গোটেইবিলাক হৈ গ'ল আৰু এতিয়া আমি ভাত পানী খালোঁ। ইয়াতে বৰ্তা এজন আছিলে, বৰ্তা এজনে ভাত পানী বনাই থ'লে, খাই মেলি আৰু এতিয়া ধুনীয়াকৈ মাতটো ওলাইছে। আপুনিৰ পৰা মাতেই ওলোৱা নাছিলে মুখৰ পৰা। এতিয়া খাই বৈ আজৰি হৈছোঁ। এতিয়া আকৌ মেডিকেল কৰিবলৈ যাম। আজি
ভালো লাগিছে আৰু মানে আমনিও লাগিছে আৰু দিনটো ৰাতিপুৱা শুই উঠাৰ পৰা ৰৈ আছোঁ যিহেতু ৰাতিটো টোপনি খতি বাকীবিলাক আমি আছোঁ ডিব্ৰুগড় গুৱাহাটী পুলিচ ৰিজাৰ্ভত CP কমিশনাৰ অফ পুলিচ ৰাতিপুৱা হোৱাৰ পৰা সকলোৱে এনেকৈ ৰৈ আছে মানে কামবিলাক যিহেতু হোৱাই নাই সকলোৱে অলপ অলপকৈ কাম কৰি আছে আৰু দেখি বেয়াও লাগিছে সকলোৰে একেই অৱস্থা হৈছে যিহেতু বহুত ল'ৰা ছোৱালী আৰু অফিচৰ মানুহবিলাকো অলপমান অসুবিধা হৈ গৈছে তেওঁলোকে কিমান কৰিব আৰু প্ৰত্যেকটো ল'ৰা ছোৱালী বহুত টাইম লগা হৈছে মেডিকেলৰ পৰা আদি কৰি গোটেইবিলাক কৰিব লগা হৈছে ইয়াতে যিহেতু গোটেইবিলাক আৰম্ভ হৈছে পুলিচৰ অভিজ্ঞতা আজিৰ পৰা প্ৰথম পাই গৈছোঁ আৰু চুটুকা পুলিচৰ মুখে জোল ওলাই গৈছে আমি গৈ আছোঁ মেডিকেল আৰু তাত গৈ কি হ'ব নাজানো মেডিকেল কৰিবলৈ গৈ আছোঁ এতিয়া আমি সকলোবিলাক ল'ৰা ছোৱালী কি হ'মগৈ চাগে দেই থাকি থাকি কিমান আজি এদিনতে কেনেকুৱা হেৰি দেখাইছে বা নিজকে মুকানি মুখখন মুকাই পুলিচে পিন্ধিব পাৰে আৰ্মিও আৰ্মি পুলিচ চবেই পিন্ধিব পাৰে এতিয়া আমি মেডিকেল কৰি মেলি আহি গ'লোঁ চব কামবিলাক ঠিকে হৈ গ'ল এতিয়া আৰু বাছত চবকে ৰুমে নি আছে আমাৰ এইখিনি ছোৱালী আগতীয়াকৈ নিলে এতিয়া আৰু আমাক নিবৰ কাৰণে গাড়ী আহি আছে এতিয়া আমি ৰুমলৈ যাম আৰু এয়া আমি গৈ আছোঁ ৰুমলৈ এইখিনি ছোৱালী আমি ইয়াত মানে গোটেইখিনি ডিষ্ট্ৰিক্টৰ ছোৱালী আছোঁ আৰু আমি এতিয়া ৰুমলৈ গৈ পাই মেলি বাকীবিলাক আপোনালোকক দেখুৱাম আৰু দেখিছে ন কিমান বেগ আৰু চাই আমি আহি পালোহি ৰুম আৰু আগতীয়াকৈ অহাখিনি পাৰিছে আৰু ইয়াত যিহেতু 4-5 দিনে ৰাখিব তাৰপিছত আমাক দেৰগাঁৱলৈ নিব আৰু আমি এতিয়া এনেকৈ থাকিব লাগিব একো নাই সকলোৱে লগতে থাকি এনেকৈ ভালেই লাগে আমি ৰুমলৈ আহিলোঁ আহি মেলি এতিয়া খাবৰ কাৰণে ওলাই আহিছোঁ আৰু বজাৰ 2টামান আছে কৰিবলৈ আহিছোঁ আৰু আজি গোটেই দিনটো ভিডিঅ'টো দেখালোঁ আপোনালোকক আৰু ভিডিঅ'টো চাই কেনেকুৱা জনাব আমি এতিয়া সকলোৱে ভাত খাবৰ কাৰণে আহিলোঁ আহি মেলি এতিয়া চবেই বহি আছোঁ সকলোৱে ৰান্ধি কাঠি আৰু যিহেতু আজি দিনটো সকলোৱে ভাত খাব নাপায় মুখ শুকাই আছে সেইকাৰণে এতিয়া আমি ভাতটো খাই লওঁ ধুনীয়াকৈ খাই মেলি গৈ লওঁ ৰুমলৈ আমি ভাতটো খাই লওঁ নিৰামিষ ভাত খুব ধুনীয়াকৈ দিছে গুড মৰ্ণিং সকলোকে কালি আমাৰ ৰুম আহি পাওঁতে 10টামান বাজি গ'ল আৰু ভিডিঅ' কৰা নহ'ল আৰু আমাৰ ৰুম দিছে মাছ খোৱা পেঞ্চনজাৰ ওচৰত আৰু এটা ডাঙৰ হল দিছে লগতে থাকিবলৈ দিছে আৰু আজি ভিডিঅ'টো ইমানখিনি বাৰু দেখুৱাম আৰু আজি ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউকৈ চাই কৰি দিব মিতালী অনুভৱ পোৱা কেনেকুৱা লাগিছে এনেই বহুত ভাল লাগিছে ইয়াৰ পৰা ট্ৰেইনিঙত গ'লে কেনেকুৱা লাগে গম পাম আমি এতিয়া ওলাই আহিছোঁ জেৰক্স কৰিবৰ কাৰণে এয়া চৰাইদেউ হয় তাৰপিছত এজনী চুমি আৰু ক'ত গ'ল আগত গৈ আছে আমি এতিয়া জেৰক্স কৰিবলৈ কাৰণে আহিছোঁ জেৰক্স মানে কি নমিনীৰ কাৰণে কিবা কিবি ডকুমেণ্ট লাগে বুলি কৈছে সেইকাৰণে জেৰক্স কৰিবলৈ বুলি ওলাই আহিছোঁ আৰু চাহ তাহ খোৱা হোৱা নাই সিহঁতে চাহ খাবলৈ বুলি ওলাই আহিছোঁ ক'ত আছিলে অঁ তাত ওচৰতে আছিলে নি তেতিয়া তাতে কৰিমগৈ আকৌ গৈ আছোঁ আমি গৈ আছোঁ এতিয়া খোজকাঢ়ি
পিছলৈ আহি আছে এয়া হৈছে হোজাই এবিধ কৰি আছিলে এতিয়া আকৌ ইউবিলে আহিছে ট্ৰেইনিং শেষ হোৱাৰ অৱস্থাত আকৌ আহিছে ন শেষ হ'বলৈ হৈছিলে আৰু আকৌ এতিয়া নতুনকৈ ইউবিত পাইছে ভাল লাগিছে আৰু এতিয়া আমি খোজকাঢ়ি কাঢ়ি গৈ আছোঁ আকৌ চিপি আগফালৰ লাইনটো দেখুৱাই দিওঁ এইফালে খোজকাঢ়ি কাঢ়ি গৈ আছে ভাত পানী খাব মানে মোৰ শুকাই আছে চব নেমু দিছে যে ভাত নেমু তাৰপাছত এইফালে আমাৰ চৰাইদেউ কেতিয়াবা যে পটককৈ হেৰি কৰিব লাগিব নাই খুৱাবলৈ টাইম নাপাম দিনটো যদি কামত আহিছে পঢ়াই নাই বাইদেউ আৰু দীঘল কৰি লওক আৰু এতিয়া নিৰামিষ ভাতৰ থালি এইটো কি ভাজি দাংবডি ভাজি ফুলকবি ভাজি দাইল মচলা ধুনীয়াকৈ দিছে আৰু এতিয়া অমলেট আনিব দিছোঁ আমি অফিচৰ পৰা বাহিৰে বাহিৰে বজাৰত সোমালোঁ ফেঞ্চি বজাৰত আৰু বজাৰ দুটামান কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানেই আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব